অংগৰাজ ডেকা ভায়লিনা শইকীয়া কোৱা মনে মনে থাকা পিন ড্ৰপ চাইলেঞ্চ মানে পিন এটা মাটিত পেলাই দিলে পিনটো মই ওপৰৰ পৰা এনেকৈ পেলাই দিলে কিবা শব্দ হয় নেকি কিতাপ এখন পেলাই দিছে শব্দ হৈছে পিন এটা পেলাই দিলে শব্দ হ'ব নহয় এই পিন ড্ৰপ চাইলেঞ্চ বুলি ক'লে পিন এটা পৰিলে তাৰ যি শব্দ হয় সেই শব্দটোও অন্য শুনা পাব লাগে বুজি পাইছা মইতো ডাঙৰ ডাঙৰকৈ কৈছোঁ শুনিছেনে শেষৰ পিনে শুনিছেনে নাই বাইদেউহঁতে শুনিছেনে নাই আচ্ছা চবে যদি কথাই শুনিছে আচলতে মই অলপ বেলেগ ধৰণে প্ৰিপেয়াৰ হৈ আহিছিলোঁ আৰু কিন্তু বেলেগ ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ মই ভাবিছিলোঁ যে অলপ ডাঙৰ ডাঙৰ ছাত্ৰ ছাত্ৰী থাকিব